আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সুমি কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি এতিয়া ৰাতিপুৱা বনাবলৈ আৰম্ভ কৰিম জলফাই আচাৰ। আচলতে জলফাই আচাৰ বনাবলৈ আৰম্ভ কৰিলে এদিনততো নহয় ন, এদিন 4 দিন লাগিয়ে যায়গৈ বা 5 দিনমান লাগে। ৰ'দটোৰ ওপৰত কথা থাকে, এখন শুকাব লাগে। তথাপি ভাবিছোঁ জলফাই আচাৰ বনাওঁ, কাৰণ যোৱাকালি বজাৰৰ পৰা আনিছিলোঁ জলফাই কিনি, আৰু আজি আচাৰ বনাম বুলি ভাবিছোঁ। আৰু আজি আৰম্ভ কৰি 4 দিন 5 দিন কেইদিন লাগি যায়। সকলো জলফাই আচাৰ শেষ হোৱা পদ্ধতি গোটেইটো মানে বনাই আপোনালোকক ভিডিঅ' কৰি দেখাম বুলি ভাবিছোঁ। কাৰণ ভিডিঅ'টো আজি বনাম, জলফাই আচাৰ শেষ হোৱাৰ পাছত বনাই মেলি আপোনালোকৰ ভিডিঅ'টো আপলোড কৰিম যিহেতু। গতিকে ব'লক কেনেকৈ বনালোঁ চাওঁ। আৰু যিসকলে জলফাই আচাৰ বনাম বুলি ভাবিছে তেওঁলোকে মোৰ দৰে বনাম বুলি ভাবিলে মোৰ পদ্ধতিটো চাই বনাব পাৰিব, কাৰণ প্ৰত্যেকৰ বেলেগ বেলেগ খায়। যিসকলে বনাইছে বেলেগ ধৰণেও বনাইছে বা এনেকৈ বনাইছে, যেনেকৈ নবনাওঁ নিশ্চয় কমেণ্ট কৰি জনাব। তেন্তে ব'লক জলফাই আচাৰ বনাওঁ। এয়া মই 1 কেজি জলফাই লৈ লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ধুই লওঁ। এইখিনি ধুনীয়াকৈ ধুই লোৱা হৈ গ'ল। এতিয়া গেছটো জ্বলাই ইয়াত পানী কেৰাহীত দি গৰম হ'বলৈ দিছোঁ, আৰু ইয়াত মই জলফাইখিনি দি দিম। এইখিনি ধুনীয়াকৈ উতলি থাকক, আৰু মই এতিয়া যাওঁ বাহিৰলৈ যাওঁ। মাছ বেপাৰী আহিছে, আৰু এই ৰাছকেইটা ৰ'দত পূৰা বহি আছে, যি ঠাণ্ডা পৰিছে। আহি গ'ল মাছ বেপাৰী। কি মাছ আনিছে? মাছখিনি চাগে বহুত ধুনীয়া জঁপিয়াই আছে। এটা জাপ মাৰি ইয়াৰ তলতে পৰিলেহি। এয়া লৈ ল'লোঁ মাছ। এয়া জলফাইখিনি ধুনীয়াকৈ বইল হৈ গৈছে। এয়া জলফাই মাজে মাজে ফাট মেলি ওলাইছে। এতিয়া ৰ'দত ডলা এখন পাৰি লৈ এনেকৈ পেপাৰ পাৰি ধুনীয়াকৈ গোটেইখিনি জলফাই ৰ'দত শুকুৱাই লওঁ। একদম ধুনীয়াকৈ ৰ'দত শুকাব লাগে। ইয়াতো 3 দিন লাগি যাব, কাৰণ 3 দিন বা 4 দিন লাগি যাব। যদি ধুনীয়াকৈ ৰ'দটো দিয়ে 3 দিনতে হৈ যাব বাৰু। ইয়াত দেখিছে কিমান ধুনীয়াকৈ ফাটি একদম মাজে মাজে ফাট মাৰিছে। এইখিনি পানী পূৰা শুকাই যাব লাগে, তেতিয়া আচাৰ বনাবলৈ ভাল হয়। পানী থাকিলে আচাৰ ভাল নহয়। এয়া 3 দিনৰ পিছত ধুনীয়াকৈ জলফাইখিনি শুকাই গ'ল। এতিয়া মই জলফাইখিনি এনেকৈ চাৰিওফালে অলপ ঘাট কৰি দিওঁ, চুৰি এখনে কাটি লওঁ। মই গোটাকৈ ৰাখিম। আপোনালোকে যদি কাটি ল'ম বুলি ভাবে, গুটিটো উলিয়াই দিম বুলি ভাবে, সেইটো আপোনালোকৰ ওপৰত কথা। জলফাই আচাৰ কাৰণে মই লৈছোঁ শুকান জলকীয়া, আৰু এয়া 2 চামুচ পাঁচফোৰণ লৈ লৈছোঁ, আৰু ইয়াত জিৰা, ধনিয়া, চব জালুক আদি সকলোবোৰ মই মিক্সাৰত ভালকৈ গুড়ি কৰি ল'লোঁ। এতিয়া শুকান জলকীয়াখিনিও মই মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। আৰু লগতে এইখিনি মই আধা কেজি গুড় লৈ লৈছোঁ। মই এইটো কাপৰ জোখৰে 2 কাপ মিঠাতেল ল'ম। এই মিঠাতেলখিনি কেৰাহীত গৰম হ'বলৈ দি এতিয়া মই 2 চামুচ পাঁচফোৰণখিনি ইয়াত দি দিলোঁ। পাঁচফোৰণখিনি ফুটি উঠাৰ পাছত মই যিখিনি জলফাই শুকুৱাই ৰাখিছিলোঁ সেই জলফাইখিনি ইয়াত দি দিম। ধুনীয়াকৈ পাঁচফোৰণখিনি ফুটি উঠিছে। এইখিনি মই ধুনীয়াকৈ লৰাই ল'ম। এতিয়া ইয়াত মই আধা কেজি গুড়খিনি দি দিওঁ। গুড়খিনি দিয়াৰ সময়ত কেমেৰাটো অফ হৈ থাকিলে। এতিয়া মই ইয়াত দি দিছোঁ নিমখ, লগতে দিছোঁ হালধি। এয়া মই হালধি দি লৈছোঁ। এতিয়া ধুনীয়াকৈ গুড়খিনি গলি গৈছে, আৰু গোটেই জলফাইখিনি মিহলি হৈ যোৱালৈ এনেকৈ উতলি ল'ব দিম অলপ সময়। আৰু এতিয়া মই পিচি ৰখা শুকান জলকীয়াখিনি ইয়াত দি দিম।
আৰু যিখিনি আছিলে জিৰা ধনিয়া চব এই গুড়াখিনি ইয়াত দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই ল'ম, গোটেইখিনি মিহলি কৰি ল'ম। দেখিছে কিমান ধুনীয়া লাগিছে, জলফাই আচাৰখিনি দেখাতে খাওঁ খাওঁ লাগিছে। এয়া আমাৰ জলফাই আচাৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি গৰমৰ পৰা ঠাণ্ডা হ'বলৈ ৰখাই দিম আৰু ঠাণ্ডা হোৱাৰ পাছলৈকে এইখিনি বেয়া নহয়। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ জলফাই আচাৰ ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।